কৃষ্ণ এই তত্ত্বটো বুজাবৰ কাৰণে নাৰদে সেই লীলাটো দেখি দেখি ইমান মগ্ন হৈছে। তেওঁ আগতে পৃথিৱী ভ্ৰমণ কৰি কৃষ্ণৰ গুণগান সকলোকে শুনাই ফুৰায়, কিন্তু কৃষ্ণৰ লীলা যেতিয়া দ্বাপৰত হ'ল এতিয়া তেওঁ ক'লো যাব নিবিচাৰে, কেৱল কৃষ্ণৰ লীলা চাই থাকিব বিচাৰে। সেইকাৰণে বাৰে বাৰে ভগৱানে কয় যে তুমি যোৱা, কিন্তু নাৰদ নাযায়। এনেকৈ ঘূৰি ফুৰোঁতে এদিন তেওঁ বসুদেৱৰ ঘৰত গৈছে। ইয়াত কৈছে মুকুতি সুখতো কৰি ভকতি সি বৰ, নভজে কৃষ্ণক লোক কিনো কৰ্ম জৰ, বাক্য কৰ্ণ মনমুখে আচৈ মানে যাৰ, কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। সনাতন ধৰ্মত এটা বস্তু আছিল, ই সত্য। কিছুমান শাস্ত্ৰত লিখা আছে যিখিনি ক্ষুদ্ৰ তেওঁলোকে বেদ শুনিব নোৱাৰে। বেদ যদি শুনে কাণত সি ঢালি দিছিল। যিখিনি ক্ষুদ্ৰ যিখিনি জাতি, চাৰিটা জাতি ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰ নাম চা পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, চাৰিটা জাতি মই সৃষ্টি কৰিছোঁ, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ, কিহৰ কৰ্মৰ ওপৰত ভিত্তি কৰি। আৰু সুন্দৰ আছিল যিখিনি ব্ৰাহ্মণ, তেওঁলোকৰ কি কাম, জ্ঞান অৰ্জন কৰে, আৰু বাকী তিনিটা জাতিক সেই জ্ঞান দিয়ে। সেইকাৰণে ব্ৰাহ্মণক ক'ৰ পৰা, ক্ষীৰৰ পৰা জন্ম বুলি কৈছে। তেওঁলোকে জ্ঞান আহৰণ কৰি পেলাই জ্ঞান দিছে। আজি আমি যিমান শাস্ত্ৰ পাইছোঁ, আপোনালোকে ব্যাসদেৱকে ধৰক বা আন আপোনালোকে চাওক, সকলোবিলাক ব্ৰাহ্মণ কেনেকৈ, যিজনে ব্ৰহ্মক গম পালে, যিজন জ্ঞানী, যিজনে শাস্ত্ৰৰ কথা জানিলে আৰু আমাৰ কাৰণে শাস্ত্ৰৰেই দিলে, সেইসকলক ব্ৰাহ্মণ বুলি কৈছিল। ক্ষত্ৰিয় কাক কৈছিল, যিসকলে তিনিওটা জাতিৰ ৰক্ষণাবেক্ষণ দিয়ে, তিনিওটা জাতিক ধৰ্ম প্ৰতিষ্ঠা কৰিব বিচাৰে, অধৰ্ম নাশ কৰিব বিচাৰে ক্ষত্ৰিয়সকলে। বৰ্তমান সময়ত ক্ষত্ৰিয় কোন হ'ব, যিসকল ডিফেন্স পাৰ্চনেল, যি পাৰামিলিটাৰী ফ'ৰ্চেছ, যি পুলিচ প্ৰশাসন, যাৰ কাৰণে আমি সুৰক্ষিত হৈ আছোঁ, এইসকল হৈছে ক্ষত্ৰিয়। ব্ৰাহ্মণ কোন হ'ব বৰ্তমান, শিক্ষকসকল, যিমানবিলাক আছে শিক্ষক প্ৰশিক্ষক, যাৰ দ্বাৰা আমি জ্ঞান লাভ কৰিছোঁ। বৈশ্য কোন, কৃষি গোৰক্ষ বাণিজ্যম বৈশ্য কৰ্ম স্বভাৱজম। অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, বৈশ্য সেইসকল যিসকলে কৃষি কৰ্ম কৰে, গো পালন কৰে, বেপাৰ বাণিজ্য কৰে, আৰু তিনিওটা জাতিক আহাৰৰ যোগান দিয়ে, খাদ্যৰ যোগান দিয়ে, সেইসকলক কৈছিল বৈশ্য। শূদ্ৰ কাক কৈছিল, যিসকলে কায়িকভাৱে তিনিওটা জাতিক সহায় কৰিছিল, সেইসকলক শূদ্ৰ কৈছিল। ইয়াত কোনো ডাঙৰ কোনো সৰু নাই, ইটো সিটোৰ পৰিপূৰক। কিন্তু পাছলৈ এইটো জন্মগত হ'ল, হোৱাৰ লগে লগে কিছুমান বস্তু আহি গ'ল নতুনকৈ, যে অমুকটো কৰিব নোৱাৰে, অমুক জাতিয়ে এইটোৰ কাৰণে অধিকাৰ নাই, এইটোৰ কাৰণে অমুকৰ অধিকাৰ নাই, এনেকুৱা আহিল। কিন্তু গুৰুজনাৰ আদৰ্শ চাওক, তেওঁ কৈছে বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ, হৰি ভক্তিত সমস্তৰে অধিকাৰ। এক শৰণ হৰিনাম ধৰ্মত সকলোৰে অধিকাৰ আছে। যিটো ধৰ্ম প্ৰতিষ্ঠা কৰাৰ পাছতেই তেওঁৰ নিজৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলী ব্ৰাহ্মণ, তেওঁ গুৰুজনাৰ ওচৰত শৰণ লৈছে, আধ্যাত্মিকভাৱে গুৰু হিচাপে স্বীকাৰ কৰিছে। কাৰণ ইয়াত কোনো ধৰণৰ জাতি ধৰ্মৰ কথা নাই, ই ঈশ্বৰৰ ওচৰলৈ লৈ যাব পৰা এটা সুগম পথ, এটা সৰল মাৰ্গ। বাকী যি দুটা মাৰ্গ আছে তাত কঠিনতা আছে, তাত অকণমান দিগদাৰ আছে। সেইকাৰণে ভক্তি মাৰ্গটো আমাক দিছে। আৰু ইয়াত কৈছে, ইয়াত সকলোৰে অধিকাৰ আছে। মুকুতি সুখতো কৰি ভকতি সি বৰ, নভজে কৃষ্ণক লোকে কিনো কৰ্মজৰ। মুক্তিতকৈও ভক্তিক শ্ৰেষ্ঠ বুলি কৈছে। মুক্তি হ'লে কি হ'ব, আপুনি যদি জীৱন এই জন্ম চক্ৰৰ পৰা মুক্তি পায় এবাৰ, তেতিয়া আপুনি বৈকুণ্ঠলৈ যাব, এনেকুৱা এটা স্থানত যাব, আৰু পাছত অহাৰ সুযোগ নাপায়। যদি অহাৰ সুযোগটো নাপায়, তেতিয়া কৃষ্ণক আপুনি প্ৰেম কেনেকৈ কৰিব, ভক্তি কেনেকৈ কৰিব, ভক্তিৰ আনন্দটো কেনেকৈ উপলব্ধি কৰিব। নদীৰ পানী গৈ যেতিয়া সাগৰত মিলি যায়, সাগৰত মিলি যোৱাৰ পাছত আৰু সেই নদীখন নদী হৈ নাথাকে, এয়া সাগৰলৈ ৰূপান্তৰিত হৈ গ'ল, তাত নদীৰ অস্তিত্ব নাই। নদী হিচাপে যেতিয়ালৈকে আছে তেতিয়ালৈকে তাৰ অস্তিত্ব আছে। সেইকাৰণে ভকতসকলে বিচাৰে, মোক যি যোনিত দিয়া তুমি দিয়া, কেৱল ভক্তি বস্তুটো মোৰ হৃদয়ত ৰাখা। ভক্তি মানে প্ৰেম, ঈশ্বৰৰ প্ৰতি প্ৰেম। ঈশ্বৰ ক'ত আছে, সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলোকে ভাল পাবলৈ কৈছে, সকলোকে। কিন্তু আমি কেতিয়াবা সম্প্ৰদায়ৰ দোহাই দি, কেতিয়াবা জাতিৰ দোহাই দি, কেতিয়াবা পন্থৰ দোহাই দি আমি ইজনৰ সিজনৰ প্ৰতি নিন্দা দ্বেষ এইবিলাক মনত পুহি ৰাখিছোঁ। এইটো বেয়া কথা। কোনো ধৰ্মক কোনো সম্প্ৰদায়ক নিন্দা কৰিব নাপায়। নিজৰ জেগাত তেওঁলোক ঠিক আছে, চলি আছে, গৈ আছে। যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ভাল ধৰণে অধ্যয়ন নকৰিব, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত যিদিনালৈকে হাতত নপৰিব, তেতিয়ালৈকে আচল তত্ত্বটো বুজিব নোৱাৰে। কাৰণ শাস্ত্ৰৰ উত্তম হৈছে গীতা ভাগৱত, আৰু গীতা ভাগৱতে এটা কথাই কৈ আছে। গীতাৰ শেষত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, সৰ্বগুহ্যতমম ভূয় শ্ৰীনুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামি তে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক মই এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ শুন। কি ক'লে, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ
সুদৃঢ় বিশ্বাসে গকি লৈ কোৱা আমাক নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ সমস্ত পাপত মই কৰিব নিষ্ঠাৰ চব বাদ দি মোৰ ওচৰত আহে কিন্তু দুখৰ বিষয় সেইটো যিসকলে কৃষ্ণত একান্তভাৱে শৰণো হৈছে তাৰো মাজত বহুতৰ এতিয়াও বিশ্বাসটো অহা নাই নিষ্ঠাটো অহা নাই নামে সঁচাকৈ মোক তাৰিব পাৰিবনে মই নাম গালে সঁচাকৈ মই পৰিত্ৰাণ পাব পাৰিমনে মনত সন্দেহ আৰু সেইকাৰণে দুবিধাত চলে দ্বন্দ্বত চলে সুবিধা পালে বেলেগলৈ যায় সুবিধা পালে অমুকত যায় তমুকত যায় কিয় নিজৰ ওপৰত বিশ্বাস নাই যিটো হ'বলগীয়া আছে হ'ব আপুনি মই কি কৰিম এক অদৃশ্য শক্তি যিজন সৰ্বশক্তিমান যিজন সৰ্বব্যাপ্ত যাক আপোনাক উপাসনা কৰিবৰ কাৰণে কোনো বিশেষ জেগাৰ প্ৰয়োজন নাই হৃদয়তে আপোনাৰ বিৰাজমান হৈ আছে সেইজন ঈশ্বৰৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে সেইজনৰ ওচৰত গতিকে তেওঁৰ ওচৰত শৰণ ল'বৰ কাৰণে না টকা পইচাৰ প্ৰয়োজন না আপোনাক কিবা বেলেগ কিবা স্থানৰ প্ৰয়োজন হৰি নাম কীৰ্তনত নাহি স্থান কাল একো নাই চব নিয়ম সংযম একো বিধি একোৱেই নাই কেৱল কৃষ্ণৰ নাম ইয়াত তাৰপিছত কৈছে বাক্য কৰ্ম মনমুখ কৰ্ণ মনমুখ আছে মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে নৰতনু পায়া তেজে কমন পামৰে ব্ৰহ্মা হৰ যি গুণৰ অৱতাৰ দুজন সেই দুজনেও যিজনৰ চৰণ কমল সদায় সেৱা কৰে আমি মনুষ্য শৰীৰ পায়ো যদি নকৰোঁ তেতিয়াহ'লে আমাতকৈ অধম কোন মাধৱ পুৰুষে ঘোষাত লিখিছে মানুহৰ জীৱন সফল কৰাৰ উপায় তেওঁ কি কৈছে হৰিৰ চৰণে শৰণ লৈলোঁ এই হৰি নাৰায়ণ মানৱী জনম সফল কৰিলোঁ এই হৰি নাৰায়ণ লিখিছে নাই বাৰু ঘোষাত লিখিছে নতুনকৈ ক'বলগীয়া একোৱেই নাই গুৰুজনাই কীৰ্তনত লিখিছে মনুষ্য শৰীৰ পাই যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰাশীটো ভাতৃৰ নিচা বেদস্তুতিত লিখিছে যদি মানুহৰ শৰীৰ পায় আমি যদি কৃষ্ণকে নভজোঁ মানুহৰ মনত কিছুমান প্ৰশ্ন আহে যে আমি কিয় কেৱল ভক্তিৰ মাজেৰেহে ভগৱানক পামনে আমি কৰ্মকাণ্ডৰ মাজেৰে গ'লে নাপামনে জ্ঞান মাৰ্গত গ'লে নাপামনে আছে তিনিওটা মাৰ্গ আছে নাই বুলি কোনেও ক'ব নোৱাৰে যদি কোনোবাই কৈছে তেতিয়াহ'লে সেইটো তেওঁলোকৰ অজ্ঞানতা একাদশ স্কন্ধ আপোনালোকে আজি পাবগৈ লাষ্টত গৈ যেতিয়া কৃষ্ণ উদ্ধৱ সংবাদ আহিব উদ্ধৱক ভগৱান কৃষ্ণই নিজ মুখে কৈছে যোগত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক তাত কৈছে হে উদ্ধৱ মোক পাবলৈ তিনিটা মাৰ্গ আছে এটা হৈছে কৰ্ম মাৰ্গ য'ত যাগ যজ্ঞ পূজা পাতল আছে এটা হৈছে জ্ঞান মাৰ্গ য'ত জপ তপ তীৰ্থ ধ্যান ধাৰণা মুণ্ডলি সন্ন্যাস ব্ৰত ধাৰণ কৰি ধ্যান ধাৰণা সমাধিৰ মাজেদি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা আৰু এটা হৈছে ভক্তি সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি এই তত্ত্বটো উপলব্ধি কৰিব লাগিব প্ৰথম ভক্তি মাৰ্গত সমস্ত জীৱক ভাল পাব লাগিব ভাল পোৱাটোৱে ভক্তি প্ৰেম ভাৱটোৱে ভক্তি আমি যদি দেখাবিলাককে ভাল নাপাওঁ নেদেখাজনক কেনেকৈ ভাল পাওঁ যদি তিনিওটা মাৰ্গ আছে বহুতে আমাক প্ৰশ্ন কৰে অ' বাপ তিনিওটা মাৰ্গ থকাৰ পিছত ভগৱানে কিয়নো এইটো পক্ষপাতিতা কৰিলে কিহৰ কাৰণে দুটা মাৰ্গ ছাইড কৰি ভক্তিক দিলে কাৰণ উদ্ধৱক কৈছিল জ্ঞান কৰ্ম ভকতি কহিলোঁ কৰি ভেদ ভকতি পৰম পন্থ দিলোঁ পৰিছেদ হে উদ্ধৱ যদিও মই তিনিটা মাৰ্গৰ কথা কৈছোঁ কিন্তু মোৰ সিদ্ধান্ত এটা এইটো হৈছে ভক্তি কিয় কাৰণ ভক্তি মাৰ্গত প্ৰথম ক'লে বাক্য কৰ্ণ মনমুখ আছে মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ সকলোৰে অধিকাৰ আছে ইয়াত কোনো জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে ভক্তি কৰিব পাৰে আপুনি হৃদয়ৰ পৰা কাৰোবাক ভাল পাইছে কোনে বাধা দিব পাৰে আপোনাক বাধা দিব পৰা কোন আছে আপুনি মনে মনে কোনো আনুষ্ঠানিকতা নাই আপুনি জীৱ জন্তু ভাল পায় চৰাই চিৰিকটি ভাল পাইছে মানুহক ভাল পাইছে সকলোৰ প্ৰতি ভাল ভাৱ আছে আপোনাক কোনে বাধা দিব এতিয়া এইটো এটা ভক্তি ভক্তি তত্ত্বটো আমি বুজিব লাগিব কেৱল গুৰুগৃহত সোমাই নাম গাইছোঁ সেইটোৱে ভক্তি নহয় ভক্তি অকল সেইটো নহয় যে আমি নাম গোৱাটোৱে ভক্তি এইটো এটা পাৰ্ট নাম গাইছোঁ ভাগৱত শুনিছোঁ কীৰ্তন কৰিছোঁ এয়া একোটা অংশ ইয়াৰ দ্বাৰা হৃদয়খন পবিত্ৰ হ'ব মনৰ ভাৱবিলাক শুদ্ধ হ'ব আৰু মনৰ ভাৱ শুদ্ধ হোৱাৰ লগে লগে আচল ভক্তি বস্তু উৎপন্ন হ'ব এই ভক্তি মানে নাৰদে কৈছে স অস্মিন পৰম প্ৰেম অমৃত স্বৰূপ আছ ভক্তি মানে পৰম প্ৰেম অমৃত স্বৰূপ সমস্ত প্ৰাণীৰ প্ৰতি ভাল ভাবাই এইটো ভক্তি তে কৰ্ম মাৰ্গত কি সমস্যা আছে আমাক বহুতে প্ৰশ্ন কৰে কিয় ভগৱান কৃষ্ণৰ নিচিনা নিৰপেক্ষ এজনে কিহৰ কাৰণে পক্ষপাতিতা কৰিলে ভগৱানে কাৰণ উদ্ধৱক কৈছে
আমি অকণমান আগত ক'লোঁ জ্ঞান কৰ্ম ভকতি কহিলোঁ কৰি ভেদ, ভকতি পৰম পন্থ দিলোঁ পৰিচ্ছেদ। তাৰমানে দুটা মাৰ্ক চাইড কৰিছে, এটাক দিলে। কাৰণটো কি? কৰ্ম মাৰ্গত কি প্ৰব্লেম আছে? গীতাত অৰ্জুনক কৈছে সমোহম সৰ্বভূতেষু নামে দেশ অস্তিনা প্ৰিয়। নৱম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান। মোৰ কাৰণে কোনো প্ৰিয় নাই, কোনো মোৰ কাৰণে শত্ৰু নাই, চব সমান। যদি সকলোৰে কাৰণে সমান, তেতিয়াহ'লে তুমি আকৌ এইবিলাক কি দেখাইছা? এই যে কৰ্ম মাৰ্ক চাইড কৰিছা, জ্ঞান মাৰ্ক চাইড কৰিছা, কৰিবলৈ দিব লাগে যাৰ যি মন। তুমি আকৌ কেলে ভক্তিটোক শ্ৰেষ্ঠ দিলা? কাৰণ আছে। উদ্ধৱক কৈছে কৰ্ম মাৰ্গ যাগ যজ্ঞ পূজা পাতল কৰাত মোৰ আপত্তি নাই, কিন্তু মন্ত্ৰস্য চ পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে সদা অধৰ্মস্য বিপৰ্যয়। ধৰ্ম সম্পদতে ষড্ভি মানে ছটা। কি কৈছে? 11, 21, 15 একাদশ খণ্ড 1বিংশতি অধ্যায় 15 নম্বৰ শ্লোক। উদ্ধৱক কৈছে হে উদ্ধৱ, যাগ যজ্ঞ পূজা পাতল কৰাত মোৰ তিল মানুহ কোনো বেয়া ভাৱ নাই। মাত্ৰ এটা কথা বুজি ল'ব লাগে, যিসকলে এতিয়াও কৰ্ম মাৰ্গত গৈ আছে, তেওঁলোকে যেতিয়া যাগ যজ্ঞ পূজা পাতলৰ কাম কৰে, ছটা বস্তুত গুৰুত্ব দিব লাগে। এই ছটাত যাতে ছিদ্ৰ নাথাকে। কি ছটা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। এই ছটাত যদি ক'ৰবাত ছিদ্ৰ ৰৈ যায়, তেতিয়াহ'লে যাজকৰ বিপৰ্যয় ঘটিব পাৰে।